নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আৰু আপোনালোকে চাই আছে আমাৰ এয়া বগী নদী অধিৱেশন। চুতীয়া ছাত্ৰ খণ্ডই যি অধিৱেশন পাতিছে আপোনালোকে দেখি আছে, ভিডিঅ'টো যোগে চাই আছে। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওই ২৭, ২৮, ২৯, ৩০ জানুৱাৰীৰ ২০২১ চন ওই সদুচুতীয়া ছাত্ৰ সন্থাই বগী নদীত পাতিছে অধিৱেশন। ওই ২৭, ২৮, ২৯, ৩০ জানুৱাৰীৰ ২০২১ চন ওই সদুচুতীয়া ছাত্ৰ সন্থাই বগী নদীত পাতিছে অধিৱেশন। ওই আহয়া চুতীয়া জাতি একত্ৰিত হৈ আহয়া লখিমপুৰৰ বগী নদীলৈ, আহয়া চুতীয়া আহয়া লখিমপুৰৰ বগী ভিতৰলৈ সোমাই আছোঁ, অধিৱেশনৰ ভিতৰত সোমাই আছোঁ। আজি জুবিন দা অহা কথা আছে, জুবিন দা আহিব। এই দেখিছে কিমান মানুহ হৈছে, মানুহ। এতিয়া আমি ভাত খাবলৈ গৈ আছোঁ, ভোজনালয়ত গৈ আছোঁ। এতিয়া 10টা বাজিছে, 11টা 12টামান বজাৰ পৰা জুবিন দাৰ প্ৰগ্ৰাম আছে, আৰু আমি চেষ্টা কৰিম দেখাবলৈ জুবিন দাৰ প্ৰগ্ৰাম। আমি আহি আছোঁ, ভাত খাবলৈ আহিছোঁ, খাবলৈ আহিলোঁ, ভাত খাবলৈ বহিছোঁ। আমাৰ লগত আহিছে ভাইটি দুটা আহিছে। কেনেকুৱা লাগিল? বঢ়িয়া বঢ়িয়া, ভালো এটা অনুভূতি, ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে মানে যথেষ্ট ভাল লাগিছে। ইয়াত আহি পেলাই যিখিনি মানুহ দেখিছোঁ বহুতখিনি ভাল লাগিছে। আমি চুতীয়া অধিৱেশনলৈ আহিলোঁ, বগী নদী হৈ আছে, আৰু এতিয়া জুবিন দা আহিব। 12টামান বজাত জুবিন দা আহিব, আৰু জুবিন দা প্ৰগ্ৰাম দেখাবলৈ চেষ্টা কৰিম।
রাখা পরে প্ৰগ্ৰাম চাই ওলাই আহিছোঁ আৰু টাউন ঠাণ্ডা প্ৰগ্ৰাম চাই ওলাই আহিলোঁ আৰু ভিডিঅ'টোত আমি মানে দেখাবলৈ চেষ্টা কৰিলোঁ জুবিনদাৰ গান আৰু বহুত দূৰৰ পৰা কেমেৰা কৰিছোঁ সেইকাৰণে অলপ ফাটি ফাটি যাব পাৰে আপোনালোকে চাব ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ প্ৰগ্ৰাম চাই ওলাই আহিলোঁ আৰু ভিডিঅ'টো আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো অলপ ফাটি ফাটি গৈছে তাৰ বাবে আপোনালোকে ক্ষমা কৰিব মানে বহুত দূৰৰ পৰা কৰিবলগীয়া হৈছে ভিডিঅ'টো মানে মানুহ বহুত আছিল যে সেইকাৰণে মানে দূৰৰ পৰা কৰিবলগীয়া হৈছে গতিকে আপোনালোকে যদি মোৰ চেনেলটো লাইক কৰে নে ছাবস্ক্ৰাইব কৰে নে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ ইমানতে ধন্যবাদ